হেল্ল' ৰাইজসকল, আজি আহিলোঁ বহুত দিনৰ মূৰত আইতাহঁতৰ ওচৰলৈ। এই ইয়াত মানে এই বাইদেউ এজনী ভতিজাক বাৰ্থডে মানে বাৰ্থডেত সেই মোক পেকেট লাঞ্চ দিবলৈ কৈছিলে। সেই পেকেট লাঞ্চখিনি মই এতিয়া বিলাবলৈ আহিছোঁ, মানে ইয়াত আইতাহঁতক দিবলৈ আহিছোঁ। এয়া পেকেট লাঞ্চ দিছে, এয়া মই আইতাহঁতক এটা এটা কৈ দি দিওঁ। এইটো লওক, বাৰ্থডে হা, হেপী বাৰ্থডে। একদম আশীৰ্বাদ কৰিব দেই ছোৱালীজনী। অঁ, এইটো লওক, এইটো লওক, দীপ চাওক। নানি লিজিয়ে প্ৰত্যেককে এটা এটা দি লওঁ প্ৰথমে। এইটো লওক। অঁ, ভিডিঅ' কল কৰি আছোঁ। এয়া ৰখিব, মই দেখাই আছোঁ। আৰু বাকীকেইজনী আইতাকো দি লওঁ। প্ৰত্যেককে এটা এটা দিবলগীয়া হ'ব নহয়। এয়া এগৰাকী আইতা ইয়াত আছে। এইজনী আমাৰ একদম মৰমৰ আইতাজনী, অলপ গাটো বেয়া বুলি কৈছে। এইবোৰ তোমাক দি দিওঁ। এয়া আমাৰ আৰু পৰিয়াল, এই পৰিয়ালটোলৈ চলি আছোঁ আৰু। এই মানে বহুতো মানুহক মানে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মানে এইপিনে দুটা ৰুম যে, এইপিনে আমাৰ এটা ৰুম বনাই আছে। এইটো মানে ৰুমটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। এইপিনে দুৱাৰখনো ভালকৈ লগাই দিয়া নাই, এখন লগাবলৈ আছে। এই কোনোবাই আহোঁ বুলি ক'লে, এইখন দেখিছে নহয় দোকান এখন, দোকানখনৰ ফ্ৰণ্টতে এই ওপৰত লাগি আছে বেনাৰ, আশা ওলেজ হোম বুলি। এইটো আমাৰ হৈছে কিটচেন ৰুমটো। এতিয়া আপোনালোকে হেৰি কৰি দিয়কচোন, এইটো হেৰি বাইদেউ হয়, আপুনি কৈ দিয়কচোন, আশীৰ্বাদ এটা দি দিয়ক। কৃষ্ণ ছোৱালী হয়, বাৰ্থডে, অঁ বাৰ্থডে ভালে কুশলে থাকিবলৈ মানে। নাৰায়ণ প্ৰসন্ন হৈ কৰি মেৰৰ নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰাৰ ভিতৰত সেই প্ৰভু, তেওঁ আজি আমাক অকণমান আহাৰ খুৱাইছে, যাতে সেইখিনি আহাৰ বজাৰৰ পৰা আনোতে মেলোতে দুখ দাৰিদ্ৰ সকলো দুখ পৰিপূৰ্ণ কৰি তেওঁ মনৰ বাঞ্ছা পূৰণ কৰিব লাগে। যি কি পঢ়া নে কি ছোৱালী? পঢ়ি আছে। সৰু ছোৱালী নে ডাঙৰ ছোৱালী? সৰু। তেওঁ যাতে পঢ়া শুনাত আগবাঢ়ি যাব পাৰে, ঘৰৰ সকলোকে মংগল কৰিব লাগে, তেওঁ মনৰ বাঞ্ছা পূৰণ হ'ব লাগে, আৰু কুমতি অঁতৰাই অন্তৰত সুমতি বাস কৰিব লাগে। কৃষ্ণ হ'ব আৰু নাজানো। ধন্যবাদ।